Hey guys, welcome back to my YouTube channel. আজি মানে প্ৰডাক্ট এটা আহিছে আনবক্সিং কৰিম বুলি ভাবিছোঁ আপোনালোকৰ আগত কেনে হয় বাৰু ভাল হ'ব নে নহ'ব বাৰু কওকচোন কমেণ্ট কৰি জনাব তো মানে অৰ্ডাৰ দিছোঁ 22 অক্টোবৰ তাৰিখে আহি পাইছে আজি আহি পাইছে প্ৰডাক্টটো তো প্ৰডাক্টটো পালোঁ বাৰু আপোনালোকক দেখুৱাম আনবক্সিং কৰিম বুলি ভাবিছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে তো আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক এতিয়া প্ৰডাক্টটো আমি আনবক্সিং কৰোঁ তো গাইজ পাৰ্চেলটো এইটোৱে আছিল চাওক তো দোকানতে ষ্টাৰ্ট কৰিছোঁ পাৰ্চেলটো খুলিবৰ কাৰণে তো বলক আমি সৈতে খোলোঁ পাৰ্চেলটো এনেকুৱা তো গাইজ এখন তাৰ ৰিচিপ্টখন ওলাই যা অহ' হাতা মাৰি থৈ দিছে তো তাৰ কাগজখন এইখন চাওক কোবাই দেখুৱাই দিব আৰু ৰাজকুমাৰ পাটৰ বলক আমি এতিয়া বস্তুকেইটা আনবক্সিং কৰোঁ Wow. Guys, see this up. কেনেকুৱা লাগিছে গাইজ এযোৰ হ'ল আৰু এইযোৰ নেক্সট এযোৰ চাওঁ নেক্সট এইযোৰ জল্দি চাব লাগে না কি হয়নে নহয় বাৰু চ' এইযোৰ next is the day number ওজন আছে গাইজ জোতাযোৰ অলপ ওজন আছে 7 নম্বৰ তো গাইজ এইকেইযোৰে
তো গাইজ এই কেইযোৰ আছিল জোতা কেইযোৰ চাওক দেখুৱাইছোঁ আপোনালোকক ভাল লাগিছে কি কৰোঁ তো কেনেকুৱা পালে জোতা কেইযোৰ কমেণ্টত জনাব ভাল লাগিছে নে বেয়া লাগিছে তো আজি ইমানখিনি আছিল ভিডিঅ'টো পালে কমেণ্ট কৰি জনাব যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো এনেকুৱা ভিডিঅ' আৰু লৈ আহি থাকিম আপোনালোকে তো আজিলৈকে এৰিলোঁ